ছাত্ৰ-ছাত্ৰীসকল আজি আমি অনুশীলনী 8.4 5 নম্বৰৰ অংকটো কৰিম। 5 নম্বৰ অংকটো যোৱা যে cos a minus sin a plus 1 divided by cos a plus sin a minus 1 equal to cosec a plus cot a। আমাৰ এইখিনি প্ৰমাণ কৰিব লাগে লেফট হেণ্ড সাইড ইকুৱেল টু ৰাইট হেণ্ড সাইডটো আমাৰ কি কৰিব লাগে প্ৰমাণ কৰিব লাগে। আৰু ইয়াত চোৱা যে cosec square a equal to 1 plus cot square a অবেদৰ সহায়ত তোমাৰ কি এইটো প্ৰমাণ কৰিব লাগে। তেতিয়াহ'লে চোৱা আমি প্ৰথমে আমি কি কৰিব পাৰো মই ইয়াত প্ৰশ্নটো লিখিছো চোৱা cos a minus sin a plus 1 divided by cos a plus sin a minus 1 আমাৰ প্ৰুফ কৰিব লাগিব এইখিনি। তেতিয়াহ'লে আমি কি কৰিম প্ৰথমে লেফট হেণ্ড সাইডটো লম লেফট হেণ্ড সাইড কি আছে যে cos a minus sin a plus 1 divided by the cos a plus sin a minus 1 এতিয়া তোমালোকে এটা বস্তু মন কৰা ইয়াত কি কৈছে যে cosec আৰু cot এইটোৰ ফৰ্মুলা ব্যৱহাৰ কৰি পেলাই আমাৰ cosec আৰু cot উলিয়াব লাগে। তেতিয়াহ'লে আমি কি কৰিম প্ৰথমে cosec আৰু cot লৈ পৰিৱৰ্তন কৰিবলৈ আমি চেষ্টা কৰিম। চোৱা cos আছে ইয়াত sin আছে cos আৰু sin ৰ লগত চোৱা আমাৰ cotৰ সম্পৰ্ক আছে আৰু sin ৰ লগত আমাৰ কি cosec ৰ সম্পৰ্ক আছে। তেতিয়াহ'লে আমাৰ ইয়াত প্ৰথমে কি কৰিব লাগিব যে উভয় পক্ষ হৰ আৰু লবক কি কৰিব লাগিব sin ৰে আমাৰ এটা হৰণ কৰিব লাগিব। হৰণ কৰিলে চোৱা cos by sin sin by sin 1 by sin যে cos by sin মানে কি হ'ব cot আৰু sin by sin 1 হ'ব আৰু 1 by sin হ'ব গৈ cosec। তেতিয়াহ'লে আমি প্ৰথমে কি কৰিম যে হৰ আৰু যে লবক লগত sin a ৰে বা sin a হৰণ কৰিলে আমি কি পাম এইখিনি আমি ইয়াত লিখিম। এতিয়া চোৱা যে হৰ আৰু লবৰ লগত আমি কি কৰিম সাইনটো পূৰণ কৰি দিম। এতিয়া যে cos a তাত আছিলে cos by কি হৈ যাব sin a হ'ব পিছত মাইনাসটো দিয়া পিছত কি আছে sin তাহলে sin a divided by কি হ'ব sin a হ'ব পিছত আছে প্লাস 1 তাহলে 1 by কি হ'ব sin a আমি প্ৰথমে কি কৰিলো লবৰ লগত সাইনটো আমি হৰণ কৰিলো। নেক্সট আমি কি কৰিম cos ৰ লগত হৰৰ লগত আমি কি কৰিম সাইনটো হৰণ কৰিম যে cos divided by কি হ'ব sin a পিছত আছে প্লাস কি আছে sin তাহলে sin a divided by কি হ'ব sin a হ'ব পিছত আছে minus 1 by sin a হ'ব। এতিয়া চোৱা cos a by sin a equal to কি হৈ যাব cot হ'ব sin by sin এটো চোৱা এটোত একবাৰ যাব আৰু 1 by sin মানে কি হ'ব cosec হ'ব। এখানে তোমালোকে ইয়াৰ ফৰ্মুলাটো চাব পাৰা যে cot a equal to কি হয় যে cos a divided by sin a হয় আৰু যে cosec a equal to কি হ'ব 1 by sin a হয়। এটো আমি ফৰ্মুলা জানো। তেতিয়াহ'লে আমি এইখিনি ইয়াত কি কৰিম বহুৱাই দিম ইয়াতো ঠিক এনেকৈ এটোত একবাৰ যাব যে সমান চোৱা ওপৰত কি হ'ব যে এটোত কি হৈ যাব আমি যদি cos by sin ৰ ঠাইত আমি কি লিখিব পাৰিম cot a লিখিব পাৰিম পিছত মাইনাস ইয়াত চোৱা কিমান আছে 1 পিছত প্লাস এটো কি হ'ব 1 by sin মানে cosec a হ'ব ডিভাইডেড বাই চোৱা এটোত কি হৈ যাব যে cot a প্লাস এটোত হ'ব 1 minus cosec প্লাস আমি এইখানে এতিয়া পালো। তাৰ পিছত চোৱা এইখিনি পোৱাৰ পিছত আমাৰ এইখিনিত পৰিৱৰ্তন কৰিব লাগিব। পৰিৱৰ্তন কৰিবলৈ হলে আমাৰ প্ৰথমে কি কৰিব লাগিব এই সূত্ৰটো ব্যৱহাৰ কৰিব লাগিব। সূত্ৰটো ব্যৱহাৰ কৰিবলৈ হলে আমি প্ৰথমে এইখিনি মিলাই লম। চোৱা আমি cot বা cosec টো আমি প্ৰথম লিখিব পাৰো বা cot টো আমি প্ৰথম লিখিব পাৰো। cosec টো মই প্ৰথম লিখি আছো
যে cosec a প্লাস কি হ'ব cot a মাইনাস কি আছে 1 আছে আমি এটো পালো তাৰ পিছত ইয়াতো ঠিক তেনেকৈ আমি লিখিম যে cot টো আগত লিখিম যে cot a minus cosec a so cosec এর আগত কি আছে মাইনাস এটা আছে এই কারণে আমি ইয়াত মাইনাস টো লিখিলো প্লাস কি হবে 1 ঠিক আছে এতিয়া আমি ফর্মুলাটো ব্যবহার করিম ফর্মুলাটো কি আছে যে cosec square a equal to কি আছে 1 plus cot square a এতিয়া আমি যদি cot টো এফালে লৈ আহো কি হ'ব যে cosec square a এফালে লৈ আহিলে cot টো minus cot square a equal to কি থাকি যাব 1 1 থাকি যাব সো 1 এর ঠাইত আমি কি বহুৱাই দিম cosec square a plus minus cot square a আমি এখানে বহুৱাই দিম সো এতিয়া চোৱা ইয়াত কি আছে যে cosec a plus cot a minus 1 1 এর ঠাইত আমি কি কৰিম এখানে বহুৱাই দিম যে cosec square a minus cot square a বহুৱাই দিলো চোৱা এইখিনি ঠাইত আমি এটো বহুৱাব পাৰো যে -1 আছিল সেই কাৰণে আমি ইয়াত ব্র্যাকেট সেকেন্ড ব্র্যাকেটটা দিয়ে ললো পিছত তলত কি আছে এখানে আমি লিখি দিম ইয়াত যে cot a minus cosec a plus 1 এতিয়া যে cosec square a minus cot square a এতিয়া আমি এটো কি কৰিম যে এটো ফর্মুলাত আমি লিখিলাম যে a square minus b square equal to কি আছিল a plus b whole into a minus b এইটো ফর্মুলাত আমি লৈ যাম সো ইয়াত কি আছিল যে cosec a plus cot a এটা আমি ব্র্যাকেটের ভিতৰত লিখো পিছত মাইনাস ইয়াত আমি কি কৰিম যে cos sec a সো এবাৰ প্লাসত লিখিম এবাৰ মাইনাসত লিখিম cosec a plus cot a প্লাসটো লিখিলো পিছত আকৌ লিখিম কি মাইনাসত যে cosec a minus cot a লিখিলো এতিয়া চোৱা তলত যে cot a minus cosec a plus 1 এতিয়া ইয়াৰ পৰা আমি যে cosec a plus cot a ইয়াত চোৱা cosec a plus cot a আমি দুটাৰ পৰা আমি কি কৰিম এটা কমন লৈ লম সো কমন ললে কি হ'ব চোৱা যে আমি কমন ললো কি যে cosec a plus cot a আমি কমন ললে থাকি যাব ইয়াত কিমান 1 এটা থাকি যাব মাইনাসৰ পিছত সব সোয়া থাকি যাব কি ইয়াত যে cosec a minus cot a থাকি যাব ঠিক আছে সোয়া লাগিল আকৌ সোয়া যেটো আমি কেনেকৈ কমানটো ললো সোয়া ইয়াত প্লাসৰ এটা ইয়াত প্লাসৰ এটা ইয়াত মাইনাস চিন আছে সেই কাৰণে আমি কি কৰিলো কমন ললে কি কমন ললো যে cosec a plus cot a আমি কমন ললো থাকি যাব তেতিয়া হলে ইয়াত কিমান 1 থাকিব মাইনাস এটো মাইনাস লিখিলো ইয়াত থাকিব কি যে cosec a minus cot a এতিয়া সব তলত কি আছিল যে cot a minus cosec a plus 1 এখানে লিখিলো তে আমি কি কৰিম কি যে এইটো মাইনাসটো আমি ইয়াৰ লগত পূৰণ কৰি দিম সো মাইনাসটো ইয়াৰ লগত পূৰণ কৰি দিলে ইয়াৰ আগত মাইনাস আহি যাব ইয়াৰ আগত কি আহিব প্লাস হৈ যাব তাহলে সো আমি ইয়াত কি লিখিম যেটো প্ৰথমে আছিল মই সেইখিনি ইয়াত লিখিলাম যে cosec a plus cot a ব্র্যাকেট দি লিখিলো পিছত হ'ব কি যে 1 minus cosec a plus cot a সো এখানে যদি আমি মাইনাসটো ইয়াৰ লগত পূৰণ কৰি দিও তেতিয়া হলে cosec এর আগত মাইনাস আর cot এর আগত কি হৈ যাব প্লাস হৈ যাব মাইনাস মাইনাসে প্লাস হৈ যাব তলত কি আছে তো আমি লিখি যে cot a minus cosec a plus 1 সো এটো আর এটো মিল আছে কেনেকুৱা মিল আছে সোয়া তোমালোক চালে গম পাবা যে cosec a plus cot a তো এটা পিছত ইয়াত আমি লিখিম কি cot টো প্ৰথম লিখি দিও cot a minus cosec a টো লিখিম plus 1 লিখিম লিখিলো সো তলৰটো কি আছে যে cot a minus
cosec a plus 1 so এইটো কি হৈ যাব ক্যান্সেল থাকি যাব কি যে cosec a plus cot a এইখানে থাকি যাব ইকুয়াল টু সো আমার কি এইখানে আমার কি রাইট হ্যান্ড সাইড টু আছে তাহলে আমি লিখিম কি ইকুয়াল টু রাইট হ্যান্ড সাইড আমি প্রুভ করিলো তাকে লেফট হ্যান্ড সাইড ইকুয়াল টু রাইট হ্যান্ড সাইড নিশ্চয় তোমালোকে অঙ্কটো বুজিছা আৰু যদি কিবা অসুবিধা হয় মোক কমেন্ট বক্সত জনাই দিবা তেতিয়াহ'লে আমি তাৰ পিছৰ অঙ্কটো আৰম্ভ কৰো এতিয়া আমি কৰিম 7 নম্বৰ অঙ্কটো 7 নম্বৰ অঙ্কটো sin θ minus 2 sin cube θ divided by 2 cos cube θ minus cos θ equal to tan θ আমাৰ এইটোৰ লেফট হ্যান্ড সাইড টু দি পেলাই আমাৰ কি ৰাইট হ্যান্ড সাইড টু वन কৰিব লাগিব সো ইয়াত মাইনাস মাইনাস দিয়া আছিল মানে ইয়াত চোৱা দুটা সংখ্যা আছে দুটা অনুপাত আছে তলতো দুটা অনুপাত আছে আমাৰ প্রুফ কৰিব লাগে কেইটা অনুপাত এটা অনুপাত তেতিয়াহ'লে আমি কি কৰিম প্ৰথমে আমি ইয়াৰ দুটাৰ পৰা এটা বনাবলৈ আমি চেষ্টা কৰিম ঠিক আছে সো এতিয়া যে 7 নম্বৰ প্ৰশ্নটো কি আছে 7 নম্বৰটোত তোমাৰ আছিল যে sin θ minus 2 sin cube theta divided by cos 2 cos cube theta minus cos theta equal to our proof কৰিব লাগিব কি tan theta so এতিয়া আমি left hand side লৈ আছো যে left hand side equal to left hand side আছে যে cos theta minus 2 sin cube theta divided by 2 cos cube theta minus cos theta এতে আমি প্রথমে সোয়া আমার cos cube থাকা আমি কিবা ফর্মুলা পাইছো জানো যে তেনেকৈ আমি ফর্মুলা কোনো পোৱা নাই কিন্তু স্কয়াৰত পাইছিল তেতিয়াহ'লে আমি প্ৰথমে কি কৰিম এই কিউব কেইটা আমি নাইকিয়া কৰিবলৈ চেষ্টা কৰিম নাইকিয়া কৰিবলৈ হলে আমাৰ কি সোয়া ইয়াত কমন ল'ব লাগিব ইয়াত তলতো কি কমন ল'ব লাগিব প্ৰথমে আমি ইয়াত কি কৰিম sin এটা কমন ল'ম সোয়া sin θ টো কমন ললো sin θ টো কমন ললে ইয়াত থাকি যাব কিমান 1 পিছত আছে কি মাইনাস ইয়াত থাকিব কি 2 sin স্কয়ার θ থাকি যাব ঠিক আছে তাহলে তো ঠিক তেনেকৈ হ'ব ইয়াৰ পৰা যদি আমি cos টো যদি কমন লও যে cos θ কমন ললো তেতিয়াহ'লে থাকিব কিমান ইয়াত যে 2 cos স্কয়ার θ থাকিব মাইনাস 1 থাকিব বুজিছা এতিয়া চোৱাচোন যে এই দুটাৰ পৰা আমি কি লিখিব পাৰিম যে এই দুটাৰ পৰা আমি কি কৰিব পাৰিম যে sin by cos মানে আমি tan বুলি আমি লিখিব পাৰিম কিন্তু এইখিনি আমাৰ কি কৰিব লাগিব প্ৰথমে ক্যান্সেল কৰিব লাগিব ক্যান্সেল কৰিবলৈ হলে আমি কি কৰিম যে ইয়াৰ যেটো cos আছে cos টো আমি sinত পৰিৱৰ্তন কৰিম বা ইয়াৰ যেটো sin আছে এই sin টোক আমি cosত পৰিৱৰ্তন কৰিম দুটাৰ পৰা এটা কৰিলেই হ'ল সো ইকুৱেল টু যে sin theta divided by cos theta এইখিনি আমাৰ কি প্ৰয়োজন আছে আৰু ইয়াত আমি ওপৰটো আমি ঠিক ৰাখিম যে 1 minus 2 sin square theta তলৰটোত আমি কি কৰিম ভাঙিয়ে দিম যে cosক আমি sinত প্ৰকাশ কৰিম যে 2 into আমি cosটোক আমি পৰিৱৰ্তন কৰিম যে আমি কেনেকৈ ফৰ্মুলা পাইছিলো যে sin square theta plus cos square theta equal to 1 পাইছিলো তেতিয়াহ'লে আমাৰ ইয়াত কি লাগিব cos টো লাগিব যে আমি cos টো ৰাখি দিও তেতিয়াহ'লে কি হ'ব 1 minus sin square theta হৈ যাব যে 1 minus sin square theta টো আমি cos ঠাইত আমি বহুৱাব পাৰিম তেতিয়াহ'লে এই cos square ঠাইত আমি কি বহুৱাই দিম 1 minus sin square theta বহুৱালো পিছত কি আছে minus 1 এতিয়া so as a sin theta আৰু ইয়াত আছে কিমান 1 minus 2 sin square theta divided by cos theta আৰু ইয়াত কি হ'ব দুইৰ লগত পূৰণ কৰা 2 minus 2 sin square theta so 2 into 2 minus 2 into sin square কি হ'ব 2 sin square theta minus 1 এতিয়া the sin theta divided by cos theta ইয়াত কি আছে 1 minus 2 sin square theta
ডিভাইডেড বাই ইয়াত চোৱা এইটো মাইনাছৰ এইটো কিহৰ প্লাছৰ তেতিয়াহ'লে প্লাছৰ পৰা যদি আমি 1 বিয়োগ কৰি দিওঁ তে প্লাছটোৰ পৰা 1 বিয়োগ কৰিলে কিমান থাকিব 1 থাকিব 1 মাইনাছ 2 sin স্কয়াৰ থিটা থাকিব ঠিক আছে এতিয়া চোৱা এইটো কি হৈ যাব কেনসেল হ'লে থাকিব কি sin বাই cos থাকিব যে sin থিটা ডিভাইডেড বাই cos থিটা থাকি যাব যে sin থিটা বাই cos থিটা কি হয় যে tan থিটা হয় এটা আমি এটা ফর্মুলা পাইছিলো যে tan থিটা ইকুয়াল টু sin থিটা বাই cos থিটা তাহলে আমি লিখিব পারিম কি ইকুয়াল টু রাইট হ্যান্ড সাইড আমি এটু প্রুভ করিলো এটাকে লেফট হ্যান্ড সাইড ইকুয়াল টু রাইট হ্যান্ড সাইড আমি এটু প্রুভ করে দিলো